এইবাৰ তিনিদিনীয়াকৈ পালন কৰা হ'ব ভাৰত স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে 13 আগষ্টৰ পৰা ভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰা হ'ব। ডিপু আৱৰ্ত ভৱনত অনুষ্ঠিত এক সংবাদ মেলত গুৰুত্বপূৰ্ণ বৈঠকত এই কথা স্পষ্ট কৰে জিলা উপায়ুক্তই। পানাজী হানচেৰ গাঁৱৰ 35 বৰ্ণাঢ্য পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ মহামায়া পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য লুনচিন তেৰণৰ লগতে 13 গাঁওস্থিত বিজেপি শক্তি কেন্দ্ৰত ৰূপায়ণ বিজেপি মেম্বাৰশ্বিপ ড্ৰাইভ কাৰ্যসূচী। জনশতাব্দী এক্সপ্ৰেছৰ টিটি আৰু চিফ কমাৰ্চিয়েল ইন্সপেক্টৰ দাদাগিৰি টিকট নকটাকৈ যাত্ৰা কৰাৰ বাবদ পেছেঞ্জাৰ এজনৰ পৰা বৃহৎ পৰিমাণৰ জৰিমনা আদায়ৰ উপৰিও কাঢ়ি ল'লে আই কাৰ্ড। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি এইবাৰ ৰাজ্যৰ বিভিন্ন জিলাতো তিনিদিনীয়াকৈ উদযাপন কৰা হ'ব স্বাধীনতা দিৱস। 13 আগষ্টৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা আৰু দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি এইবাৰ ৰাজ্যৰ বিভিন্ন জিলাতো তিনিদিনীয়াকৈ উদযাপন কৰা হ'ব স্বাধীনতা দিৱস। 13 আগষ্টৰ পৰা চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা আৰু দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শিল্পীসকলে নিজৰ শিল্প প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লোৱাৰ লগতে একোখনকৈ প্ৰশস্তি পত্ৰ লাভ কৰিব জিলা প্ৰশাসনৰ পৰা। উল্লেখযোগ্য যে জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত অতিৰিক্ত উপায়ুক্ত মুকুল কাঠাৰ, অতিৰিক্ত উপায়ুক্ত নৰসিং বে, আৰক্ষী অধীক্ষক প্ৰমুখ প্ৰশাসনৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰে। মহামায়া পৰিষদ সমষ্টিৰ অন্তৰ্গত পাঞ্জী হানচে গাঁৱৰ বানাক্ৰান্তক চাউল, দালি আদি খাদ্য সামগ্ৰী বিতৰণ সমষ্টিটোৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিন তেৰণ লগতে জলমগ্ন পাঞ্জী হানচে গাঁৱৰ ৰাইজৰ ঘৰবাৰী তথা ধুমুহা বৰষুণত বিধ্বস্ত ঘৰবাৰীৰ অৱস্থাত তেওঁ চক্ষে প্ৰত্যক্ষ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰোঁতে হিৰৱাৰ আৰু ডেনগাঁও মাজৰ পথটি অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। বানাক্ৰান্ত ৰাইজক খাদ্য সামগ্ৰী বিতৰণ তথা বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি আহি কাৰ্যবাহী সদস্য লুনচিন তেৰণে 13 গাঁৱত স্থিত বিজেপি শক্তি কেন্দ্ৰত স্থানীয় সমৰ্থক ৰাইজৰ সৈতে এক মুকলি অনুষ্ঠানত মিলিত হয় আৰু বিজেপি ড্ৰাইভ কাৰ্যসূচী ৰূপায়ণ কৰে। বিশিষ্ট নেতা বাবু টিছৰ পৌৰোহিত্যত অনুষ্ঠিত এই বিজেপি মেম্বাৰশ্বিপ ড্ৰাইভ অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্যবাহী সদস্য লুনচিন তেৰণৰ উপৰিও ৰাজ্যিক বিজেপি কমিটিৰ পৰা পৰ্যবেক্ষক তথা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে সুৰঞ্জন দত্তই। পুলিং হৈছে তাৰ ভিতৰত আমি 11,600 কিমান এটা পাইছে। আমি মোৰ নিৰ্বাচনতো খালি 6,000 কিমান এটাহে পাইছিলোঁ, কিন্তু তাৰ ডাবল। গতিকে আপোনালোকক কোটি কোটি প্ৰণাম। কাৰ্ডম এটা চুৰি কাৰ্ডম পাজি উঠাইগা লাচন লেলি তুম চেরা পন্ডং লাসি দনমালি তুম মেম্বারশিপ ইলি তুম এনাঙি পলামা বাংকে হালো পিনি স্কিম আজা আজা স্কিম নালে পুলি তুম কেসো উঠাম অটোলমরি দা কার্ড কোনানি রেশন কার্ড কোনানি জব কার্ড পেন অনলাইন কি স্যার আটোথান পেনশন কি পিপন। সভাত উপস্থিত থাকে টকমকা পৌৰ নিগমৰ অধ্যক্ষ বীৰেন তেৰণ, ভিডিচি অধ্যক্ষ হাৰসিং ইংলেং, উপাধ্যক্ষ ৰেবিকা ইংটিপি প্ৰমুখ দলীয় বিশিষ্ট নেতা অৰ্চন ৰংপি, ৰূপমত টকপি আৰু অঞ্চলটোৰ গাঁওবুঢ়াসকল। টকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট, কাট নিউজ। জনশতাব্দী এক্সপ্ৰেছত টিটি আৰু চিফ কমাৰ্চিয়েলৰ দাদাগিৰি। টিকট নকটাকৈ লামডিঙৰ পৰা ডিফুলৈ যাত্ৰা কৰাৰ বাবদ টিকটবিহীন পেছেঞ্জাৰৰ পৰা বৃহৎ পৰিমাণৰ টকা আদায় লোৱাৰ পিছতে টিকট দিলে, কিন্তু অবৈধ টিকট অৰ্থাৎ যাত্ৰীজনক জনশতাব্দী ৰেলৰ ভিতৰত দিয়া টিকটক নাছিল টিটিৰ স্বাক্ষৰ। এই বিষয়ে পেছেঞ্জাৰজনে টিটিক প্ৰশ্ন কৰাত টিটি হৈ পৰে অগ্নি শৰ্মা আৰু পেছেঞ্জাৰজনৰ পৰা কাঢ়ি ৰাখে প্ৰেছৰ আই কাৰ্ড। হয়, এনেধৰণৰ ঘটনা ৰেল যাত্ৰা কৰা পেছেঞ্জাৰৰ প্ৰায় ঘটে,
কিন্তু অধিক যাত্ৰীয়ে কথাটো এনেদৰে সদৰি নকৰে গতিকে ৰেলৰ টিটিসকলে এনে দাদাগিৰি কাণ্ড চলায় প্ৰশ্ন হয় টিকটবিহীন যাত্ৰা অনিয়ম হ'লে পেছেঞ্জাৰৰ পৰা অধিক মূল্যত জৰিমনা আদায় কৰি টিকট ইছ্যু কৰাৰ কি বৈধতা আছে আজি লামডিঙৰ পৰা সাংবাদিক হিতেন গোস্বামীৰ ক্ষেত্ৰত হ'ল এই ঘটনা লামডিঙৰ পৰা ডিফু ষ্টেচনলৈ মাত্ৰ কেই কিলোমিটাৰ মান দূৰত্বতে টিটি আৰু চিফ কমাৰ্চিয়েল ইন্সপেক্টৰে আদায় কৰিলে 430 টকা যি টিকটৰ স্বাভাৱিক মূল্য 50ৰ পৰা 60ৰ ভিতৰত টিকটো ইছ্যু কৰিল স্বাক্ষৰবিহীন টিকট এনে জৰিমনাৰ মূল্য সঁচাকৈ ৰেলৱে বিভাগে পাবনে নে টিটি আৰু চিফ কমাৰ্চিয়েল ইন্সপেক্টৰ পকেটত সোমাব উল্লেখ্য যে জনশতাব্দী ট্ৰেইন ডিফু আহি পোৱাৰ লগে লগে এই খবৰ পাই ডিফুৰ কেইজনমান সাংবাদিক উপস্থিত হয় আৰু টিটি তথা চিফ কমাৰ্চিয়েল ইন্সপেক্টৰক এই বিষয়ে প্ৰশ্ন কৰাত সঠিক উত্তৰ দিয়াৰ পৰা বিৰত থাকে अगर दूसरा कोच में है तो क्यों बीच में बिल আৰু যথেষ্ট কথা কটাকটিৰ মাজত বহু দেৰিলৈকেও ঘূৰাই সাংবাদিকজনক আই কাৰ্ড ঘূৰাই দিয়া নাই অৰুণ লেখে ৰিপৰ্ট কাট নিউজ ভাৰত চৰকাৰৰ প্ৰাক্তন বিদেশ মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী স্বৰ্গীয় সুষমা স্বৰাজৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি অনুষ্ঠিত হয় ছচেং ধেন্টা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ সমষ্টি ৰঙাকৰাত প্ৰাক্তন বিদেশ মন্ত্ৰী তথা বিজেপি দলৰ জ্যেষ্ঠ নেত্ৰী স্বৰ্গীয় সুষমা স্বৰাজৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছচেং ধেন্টা পৰিষদীয় সমষ্টিৰ ৰঙাকৰাত কাৰ্বি পৰিষদৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য কাছে ৰংপিপিৰ নেতৃত্বত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় উক্ত সভাত উপস্থিত থাকে ক্ৰমে ৰাজ্যিক বিজেপি পৰ্যবেক্ষক সুৰঞ্জন দত্ত জিলা বিজেপিৰ সম্পাদক চাৰ্চিং ফাংচু প্ৰমুখ পৰিষদ সমষ্টিৰ অন্তৰ্গত সমূহ দলীয় নেতা কৰ্মীসকল উপস্থিত থাকি স্বৰ্গীয় সুষমা স্বৰাজৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু তেওঁৰ বিদেশী আত্মাৰ সদ্গতিৰ বাবে মনোপ্ৰাৰ্থনা কৰে আজি আপোনালোকে দেখিছে যোৱাকালি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যি মাৰ্গদৰ্শক গোটেই বিশ্বৰ পৰিচিত নাৰী শক্তিৰ যি এক ভাৰতীয় শক্তি আছিল মাননীয়া সুষমা স্বৰাজ ডাঙৰীয়ানী তেখেতৰ যোৱাকালি ৰাতি এই ইহলীলা সম্বৰণ কৰিছে আৰু গোটেই ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আমাৰ আপোনালোকে গম পায় যে অন্যান্য কাৰ্যসূচীৰ লগতে গোটেই ভাৰতবৰ্ষজুৰি সদস্যতা অভিযান সংগঠন পৰ্বৰ এই কামবিলাক চলি আছিল ৰাজ্যিক সভাপতি মহোদয় মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ নিৰ্দেশমতে সমগ্ৰ অসমৰে প্ৰতিটো বুথ প্ৰতিটো মণ্ডল আৰু প্ৰতিখন জিলা আৰু ৰাজ্যিকো আমি আজি সুষমা স্বৰাজ ডাঙৰীয়াৰ যি শোকসভা নিয়মমান হৈ সকলোৱে কাৰ্যকৰ্তা আমি এই শোকসভা অনুষ্ঠিত কৰিছোঁ আৰু আমি আজি আহি যিহেতু মই 18 নং হাৰাঘাট সমষ্টিৰ এই সদস্যতা অভিযানৰ তত্ত্বাৱধায়ক আছিলোঁ আৰু মোৰ প্ৰবাস হৈ আছে এই গোটেই সমষ্টিটো আজি সকলো আমাৰ যি কাৰ্যসূচী দলীয় কাৰ্যসূচী আৰু সদস্যতা অভিযান এই সকলোবিলাক আমি বন্ধ ৰাখিছোঁ স্থগিত ৰাখিছোঁ আৰু আহি আজি উপস্থিত হৈছোঁহি আমি ছচেং ধেন্টা যি MSC মানে পৰিষদীয় সমষ্টি তাৰে ৰংমংবি যিটো মণ্ডলৰে এখন ৰঙাগৰা অঞ্চল খুব ভিতৰুৱা অঞ্চল আপোনালোকে দেখিছে কমিউনিকেশ্যনৰ পৰা আৰম্ভ কৰি এইখিনি আমি কেনেকৈ আহিছোঁ খুব অত্যন্ত দুৰ্গম অঞ্চল কিন্তু ইয়াত আহি পিনি মইতো এই ঘটনাটোৰ কাৰণেতো খুবেই মৰ্মাহত হৈছোঁ হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ বিপদ কালত মানুহে মানুহৰ কামত আহে এয়ে মানৱীয়তাৰ এই উৎকৃষ্ট উদাহৰণ দেখুৱালে ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙে সমগ্ৰ ৰাজ্যখনত বানাক্ৰান্তৰ হাহাকাৰ বৰ্ণাত্মক যৎকিঞ্চিত সহায়ৰ হাত আগবঢ়ালে ডিফুস্থিত ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙে
কাৰ্বি আংলং জিলা বান সাহায্য ফাণ্ডত জমা কৰিলে ৩৫,০০০ টকাৰ চেক এখন এই চেকখন কাৰ্বি আংলং জিলাৰ উপায়ুক্তৰ হাতত প্ৰদান কৰিলে ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অৱ কাৰ্বি আংলঙৰ বিষয়া সদস্যই উল্লেখ্য চেক প্ৰদানৰ সময়ত উপস্থিত আছিল ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অৱ কাৰ্বি আংলঙৰ সভাপতি কিৰি ৰংহাং সম্পাদক ডানিয়েলছন বে উপদেষ্টা সঞ্জু বৰা কমৰুল খান প্ৰমুখ বিশিষ্ট সাংবাদিকসকল সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanvi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ কেইবাখনো স্কুলত সময়মতে উপস্থিত হৈ পাঠদান নকৰাৰ বিষয়টো কাট নিউজত ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰাৰ পিছত কেএছএ হামৰে আঞ্চলিক শাখাই উক্ত অঞ্চল পৰিভ্ৰমণ কৰি স্কুল দুখনৰ অৱস্থা চক্ষে প্ৰত্যক্ষ কৰাৰ লগতে এই সন্দৰ্ভত স্থানীয় কেইবাজন লোকৰ সৈতে কৰে মত বিনিময় এখন হাইস্কুল নাম ৰংছেট ইংলিছ হাইস্কুল হামৰেনৰ পৰা ২৭ কিলোমিটাৰ নিলগত চচেং সমষ্টিৰ অন্তৰ্গত এইখন ৰংছেক হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি তথা ইন ৰুৱেলমেণ্ট শুনিলে আপোনাৰ চকু কপালত উঠিব আপোনালোকৰ সুবিধাৰ্থে প্ৰথমে এইখন স্কুলৰ মুঠ ষ্টাফৰ সংখ্যা জানি লোৱা ভাল হ'ব প্ৰধান শিক্ষক ধীৰেন চন্দ্ৰ ৰয় সহ শিক্ষক দুজন ক্ৰমে পূৰ্ণকান্ত শইকীয়া গৌৰাংগ চৰকাৰ আৰু মণিৰাম তেৰণ কাৰ্বি ভাষাৰ শিক্ষক দৰসিং হানছে নিম্ন বৰ্গৰ সহায়ক এজন নাম প্ৰদীপ ক্ৰো আৰু চকীদাৰ আছে এজন নাম ধন সিং হানছে মোটামুটি এখন পূৰ্ণাংগ চৰকাৰী হাইস্কুলৰ এই বিশাল ষ্টাফৰ বিপৰীতে ছাত্ৰ-ছাত্ৰী আছে মাত্ৰ 5 জন গড়ে এজনকৈ ভাগত নপৰা ছাত্ৰ-ছাত্ৰীক পঢ়াবলৈকো নাথাকে শিক্ষকৰ নিয়মীয়া উপস্থিতি শিক্ষক স্কুললৈ আহে যদিও পাল পাতিহে
সাংবাদিকৰ আগত স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে নাম ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি আৰু পৰীক্ষাৰ সময়তহে শিক্ষকসকল আহে গাঁৱৰ ৰাইজে আৰু জানিবলৈ দিয়ে যে স্কুলখনত শিক্ষকসকল উপস্থিত নাথাকে গতিকে ল'ৰা ছোৱালী শিক্ষাৰ ভৱিষ্যতৰ কথা ভাবি আন দূৰণিবতীয়া স্কুললৈ পঠিয়াব বিচাৰে পিতৃ মাতৃ তথা অভিভাৱকসকল Master atum kawi potong kedu pami media potong student kawi dia lapuma amat student na weti cetoi dun bang media potong master tum kitu dia lapuma tadi hok lo ke toy cuma toy nani hala master tum da dunia di kular tu nani dak admission hud du chon lai ke chok oi master kawi pot lah non admission hud du pon par ke cek lo ni ba ke dak pending pot thang la ben ke ku pu lo oi mo prikha por wang po an ke de pat help lan lagi soalnya masih cek toy dun ta la school le ahok pet le du bosante usumar ke du uji mala du usumar du dak non ong dong kacharli ang deng kang tu kacharli dam ke konat si ke dam ala cái đam cái hốc tôm cái hầm lên là thấu cái bữa sau thái lan số lo cái này đông ca điện hú nụ gong hồi giấy rồi son đam rồi dam nang ala đam nang ala non la master tu ma phanang li go pilo ke puji ke wang et nang ji puma ma ta la puta chok puma ai cái bang et nang po dak school segitu tang kok lepot master tu ngadu pet nang po master du klung pun te la student ke be pulo ke cari yang lain ke ning ke hang nu mati la da school men এতিয়া প্ৰশ্ন হৈছে ক'ত গ'ল কেন্দ্ৰ ৰাজ্য তথা পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰ তথাকথিত গুণগত শিক্ষা ব্যৱস্থা হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পৰিৱৰ্তনৰ এক শোচনীয় দৃষ্টান্ত আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যোৱা কেইদিনত এজাক নেৰানেপেৰা বৰষুণত যাতায়াতৰ বাবে পথ হৈ পৰিছে ধান ৰোৱা পথাৰৰ বোকামাটি চাহক আমাৰ এই প্ৰতিবেদন এই দৃশ্য নীলি পৰিষদ সমষ্টিৰ কয়লামাটিৰ ৰিচাখিদিৰ পৰা পুংহাদং হৈ টকলাংছলৈ যোৱা পথ আপোনালোকে এই দৃশ্য দেখি নিশ্চয় অনুভৱ কৰিব পাৰিছে অঞ্চলটোৰ ৰাইজে পথটোৰে যাতায়াতৰ নামত ভুগিছে কিমান নৰক যন্ত্ৰণা কোমল বোকাৰে লথপথপ গোটেই চোৱা পথ সৰু সৰু বাহন পথটোৰে অতিক্ৰম কৰিবলৈ গৈ ভুগিব লাগে অকল্পনীয় দুৰ্ভোগত আনহাতে খোজকঢ়াসকলেও বোকামাটি পথেৰে খোজকাঢ়ি ভুগিছে জীয়াটো পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত এই পিছপৰা অঞ্চললৈ পৰিৱৰ্তন আহিব বুলি ৰাইজে আনন্দিত হ'লেও বাৰিষাত এই শোচনীয় পথেৰে যাতায়াত কৰিবলৈ গৈ ক্ষোভ আৰু দুখত ফাটি পৰিছে বৃহত্তৰ কয়লামাটি এলেকাৰ ৰাইজ কয়লামাটিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ